এই স্বাস্থ্য মনে কিন্তু জবর দেখায় আৰু আমি অতিকৈ গৌৰৱান্বিত যে দদৰা পচুৰা শিঙিমাৰী অঞ্চলত হাৰগিলা চৰাই গোটেই বিশ্বৰ ভিতৰত থকা হাৰগিলাৰ সংখ্যা যদি আমি চাব যাওঁ হাৰগিলা পোৱা যায় অসম বিহাৰ আৰু কেম্বোডিয়া গতিকে হাৰগিলা চৰাই গোটেই বিশ্বৰ ভিতৰত দদৰা পচুৰা শিঙিমাৰী হৈছে ৰম্যভূমি বা আটাইতকৈ বেছি হাৰগিলা চৰাইৰ সংখ্যা ইয়াতেই পোৱা যায় আৰু আমাৰ বিশেষকৈ যোৱা বছৰৰ পৰা আমি এটা নতুনকৈ কলনী আমি কুলহাটীত পাইছোঁ কুলহাটীতো হাৰগিলা চৰাই এটা খুব ভাল এটা নেষ্টিং কলনী আছে আৰু অসমৰ বিভিন্ন ঠাইতো হাৰগিলা চৰাই আছে বেলেগ বেলেগ জিলাত কিন্তু আমি অতিকৈ গৌৰৱান্বিত যে গোটেই ৰাইজে বিভিন্ন ঠাইত কাম কৰি আছে সহাৱস্থান কৰি পেলাই কেনেকৈ হাৰগিলা চৰাইক সুৰক্ষা দি আছে আৰু অতি গৌৰৱান্বিত যে আমাৰ হাৰগিলা আৰ্মি বাইদেউসকলে দদৰা পচুৰা শিঙিমাৰী দলিবাৰী অঞ্চলৰ পৰা আৰু ওচৰৰ বহুতখিনি গাঁৱৰ পৰা বিভিন্ন গাঁও আছে ধিমৰগুৰি আৰু বিভিন্ন গাঁও সকলোৱে মিলি পেলাই কুলহাটী আৰু আপোনালোকে কওকচোন হয় চেঁচা আৰু গোটেই গাঁওবোৰ সকলোৱে মিলি পেলাই হাজোৰ আৰু বিভিন্ন অঞ্চলত তেওঁলোকে ভিলেজ টু ভিলেজ এডুকেশ্যন অৰ্থাৎ গাঁৱে গাঁৱে শিক্ষা দি পেলাই সকলোকে তেওঁলোকে শিক্ষা প্ৰদান কৰে আৰু এনেকৈ 20,000তকৈ অধিক মহিলাই হাৰগিলা আৰ্মিত আপোনাৰ হয় কাম কৰি